হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া একদম ৰাতিপুৱাৰ পৰা আজি আৰম্ভ কৰিছোঁ। ৰাতিপুৱা মানে আজি সোনকালে উঠিলোঁ বাৰু, 4:30মান বজাতে উঠিলোঁ। যিহেতু মই কৈছিলোঁ যে মানে মোৰ বিশেষ বিহু বুলি মানে কাপোৰ কানি এনেকৈ ধোৱা মেলাও হোৱা নাছিলে, তাকে সোনকালে শুই উঠিলোঁ। শুই উঠি চাউল অলপ জাৰিলোঁ, জাৰি মেলি এয়া আকৌ কাপোৰ ধুই এতিয়া ৰ'দত মানে মেলি দিলোঁহি আৰু তাকে বোলো অকণমান আপোনালোককো দেখুৱাই দিওঁ। তাৰপিছত আজি মানে দিনটো মোৰ যথেষ্টখিনি কাম আছে, তাকে সেয়া কাপোৰ কানি ধুই পৰ্দাবিলাক এৰুৱাই থৈছোঁ দেখিছেনে। আৰু এইফালে এয়া বিচনা মানে ৰুমবোৰ মানে গতি এনেকুৱা হৈ আছে, মানে ওপৰো চাফা কৰিম এতিয়া, সেইকাৰণে চিজিল কৰা নাই। একেবাৰে চাফা কৰি মানে তাৰপিছত সাৰি একদম ধুনীয়াকৈ তেতিয়াহে মানে চাফ চিকুণ কৰিম আৰু মোহাৰিমো। তাৰপিছত এয়া ঘৰ মানে ঝাৰু দি আছোঁ, ৱালত মানে মকৰা জালো অলপ হৈছে তাকে। আৰু বিহু বুলি মানে এইভাগে ধৰক চাফা নকৰিলে মনবোৰো ভাল নালাগে, সেই তাকে একদম মানে আজি পূৰা কামত লাগি আছোঁ। ইয়াত দেখিছেনে, একদম পূৰা চাফা কামত লাগি আছোঁ। কাপোৰ কানি ধুলোঁ, চাউল জাৰিলোঁ, জাৰি এতিয়া আকৌ এইফালে মকৰা জাল এৰুৱাইছোঁ। অলপ ধূলিও হয় দিয়কচোন, মানে যিহেতু গাড়ীবিলাক চলি থাকে যে, আৰু এনেকুৱা দিনত ধূলি হৈয়ে অলপ সেই তাকে ৱালবোৰ অলপ সাৰি দিছোঁ আৰু তাকে মানে এটা এটাকৈ কৰি লওঁ। তাৰপিছত আকৌ ৰ'দটো যিহেতু আজি বহুত চোকা হয়, আকৌ কাপোৰবোৰ শুকালে কাপোৰ কানি ভৰাব লাগিব, সেই তাকে একদম মানে চফা কৰাত লাগি আছোঁ। এইফালে বাৰান্দাখন চফা কৰিছোঁ, ভিতৰবোৰ চফা কৰি হ'ল বাৰু। এইবোৰ মানে ওপৰত অকণমান এনেকৈ ক'লা অকণমান গুৰি নিচিনাকৈ এনেকৈ লাগি থাকে আৰু সেই তাকে এৰুৱাই দিছোঁ চবতে। এইফালে আমাৰ তাৰ মানে মনটো অকণমান মৰা হৈ আছে, যিহেতু মন মাৰি থিয় হৈ আছে আৰু মানে মই টাউনলৈ যাম বুলি কৈছিলোঁ তাক আজি। সি তাকে কৈছোঁ যে মোকো লৈ যাবা। মই বোলো টাউনত যিহেতু মানে ভিৰো লাগিব আজি বিহু বজাৰ বুলি। আকৌ সি কালি গৈছিলে মোৰ লগত, যিহেতু আমি কালি জয়সাগৰলৈ গৈছিলোঁ তাৰ স্কুলৰ কাম এটাৰ কাৰণে। তাৰপিছত আহি আকৌ টাউনত সোমাই কিবাকিবি অলপ কিনিলোঁ, তাৰপিছত আকৌ ঘৰলৈ আহিলোঁ। সেইকাৰণে কৈছোঁ তাক আজি যাব নালাগে, মই যাম। সি তাকে মানে মনটো বেয়া কৰি আছে আৰু সৰু ল'ৰা যিহেতু, মাকক মানে এৰিবলৈও মন নকৰে। সেয়াই এইফালে আকৌ এতিয়া ড্ৰয়িং ৰুমটো বাকী আছে, ড্ৰয়িং ৰুমটো চফা কৰি তাৰপৰা আকৌ পাকঘৰটো মানে চফা কৰিমগৈ আৰু এইটো ঘৰ কৰি লৈছোঁ আগে, তাৰপিছত পাকঘৰটো কৰিবগৈ লাগিব। ড্ৰয়িং ৰুমটো বোলো এতিয়া কৰি লওঁ, সেয়াই কৰি আছোঁ লাহে লাহে। মানে আজি দিনটো চব কাম কৰিম আৰু তাৰপিছত বাজিবগৈ চাগে 2টামানেই বাজিবগৈ নেকি আজৰি হওঁতে। তাকে সেইবোৰ চব চাফা কৰি এতিয়া সাৰি আকৌ মোহাৰিব লাগিব। ঘৰটো মচি কাচি আজৰি হৈহে আৰু গা মূৰ ধুই চাফা হ'ম, তাৰপিছত আকৌ টাউনলৈ যাব লাগিব। সেয়াই আকৌ খিৰিকীকেইখন বোলো খুলি লওঁ, মানে এইবোৰ হেৰিয়াৰ মাজত মানে গোটেই এনেকৈ ধূলি সোমাই থাকে, সেই তাকে চব চাফা কৰি আছোঁ। এইফালে বাৰান্দাৰ ফালে খুলি ল'লোঁ আৰু তাকে চাফ চিকুণ কৰি লওঁ, তেতিয়া মানে আকৌ ধোৱা পৰ্দাবিলাক লগাবলৈও ভাল লাগিব, নহ'লে আকৌ লেতেৰা ধূলি মানে লাগি আকৌ লেতেৰাই হৈ থাকিব। সেইকাৰণে মোৰ মানে কৰিলে মানে চব চফাকৈ একদম ভালকৈ কৰিলেহে মনটো ভাল লাগে। লাগিলে দেৰিয়ে হওক, কামটো কিন্তু মানে ভালকৈ কৰি ল'লে ভাল লাগে আৰু তেতিয়া আজৰিও হ'ম। সেয়াই আৰু আপোনালোকে বিহু কেনেকুৱা কি যা যোগাৰ চলাইছে জনাব। আৰু এইফালে গা মূৰ ধুই আজৰি হৈ এতিয়া আহিলোঁ টাউনলৈ, 2:30মান বজাত টাউনলৈ ওলাই আহিলোঁ। আমি পাপৰি মই এনেকৈ আহিছোঁ আৰু তাৰপিছত এয়া দেখিছেনে কাপোৰ চাই আছোঁ, মেখেলা চাদৰ দেখিছোঁ হেণ্ড এম্ব্ৰইডাৰী কৰা হয়, দেখিছেনে এয়া শেৱালি ফুল লগাই ভাল লাগিলে, তাকে বোলো অকণমান ভিডিঅ' কৰি ৰাখোঁ আপোনালোককো দেখুৱাই দিওঁ। ইয়াত এইখিনি মানে বেছিভাগ ইয়াত হেণ্ড এম্ব্ৰইডাৰীয়ে আছে, এয়া দেখিছেনে। ভাল লাগিছে দেখিবলৈ, এই মুগা কালাৰটো ভাল লাগিছে, ৰেডত কৰি থৈছে, তাকে আপোনালোককো দেখুৱাই দিছোঁ। এইফালে আছে অসমীয়া গহনা, আৰু এয়া দেখিছেনে এইটো এম্ব্ৰইডাৰীও ভাল লাগে দেই, তাকে মানে চাইছিলোঁ, সেয়াই আপোনালোককো অকণমান দেখুৱাই দিছোঁ আৰু তাকে শিৱসাগৰ টাউনত এতিয়া মানে বাবা মাৰ্কেটত সোমালোঁ। বাবা মাৰ্কেটৰ পৰা আহি আকৌ এই ওচৰৰ এইখন মাৰ্কেটতে সোমালোঁহি, তাত এতিয়া চাই আছোঁ কাপোৰ, আপোনালোককো অকণমান দেখুৱাই দিছোঁ। ভিডিঅ'টো অকণমান দীঘলীয়াই হৈছে বাৰু,
চাই আমনি নাপাব দেখুৱাই দিছোঁ আৰু শুনে কৈ পঠিয়াইছিলে মানে যাবৰ সময়ত যে আহোঁতে মোলৈ চাওমিন লৈ আহিবা।